কোভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনত চলি অহা যুঁজখনত আজি এটা অন্যতম গুৰুত্বপূৰ্ণ দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ভেকচিনেশ্যনৰ কথা ঘোষণা কৰিছিল 18ৰ পৰা 44 বছৰ 1 মে'ৰ পৰা তেখেতে ভেকচিনেশ্যন হ'ব বুলি ঘোষণা কৰিছিল। আমি ততাতয়াকৈয়ে ভেকচিনৰ বাবে অৰ্ডাৰ দিছিলোঁ, কিন্তু যিসকল ভেকচিন মেনুফেকচাৰ কৰে তেখেতসকলে যোৱাকালি ৰাতি আমাক 1.5 লাখ ভেকচিন দিয়ে 18ৰ পৰা 44 বছৰ বয়সলৈকে ভেকচিনেশ্যন আৰম্ভ কৰাৰ বাবে। আমি আজি এটা ৰূপক হিচাপত বা এটা টোকেন হিচাপত গুৱাহাটী প্ৰেছ ক্লাব আৰু গুৱাহাটী মেডিকেল কলেজত, বিশেষকৈ গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক তেখেতসকলৰ পৰিয়াল যি 18ৰ পৰা 44 বছৰ আছে তেখেতসকলৰ বাবে, আৰু গুৱাহাটী মেডিকেল কলেজত দিব্যাংগসকলৰ বাবে 18ৰ পৰা 44 বছৰৰ ভিতৰত যিসকল দিব্যাংগ ব্যক্তি আছে বা যিসকল কোমৰ্বিড আছে তেখেতসকলৰ বাবে আমি তাতে 2টা কোভিড ভেকচিনেশ্যন চেণ্টাৰ আজি আমি মুকলি কৰিছোঁ। 7 তাৰিখৰ পৰা ইয়াক আমি আৰু অলপ বঢ়াই লৈ যাম। অসমত প্ৰাৰম্ভিকভাৱে 2,20,000 ব্যক্তিয়ে যোৱা 4 দিন আগলৈকে ৰেজিষ্টাৰ কৰিছিল 18ৰ পৰা 44 বছৰ। মই ভাবোঁ এইটো সংখ্যা বাঢ়ি গৈ থাকিব, আমি ভেকচিনো পাই থাকিম, আৰু কোভিডৰ বিৰুদ্ধে যুঁজখনত এই 18ৰ পৰা 44 বছৰৰ ভেকচিনেশ্যনটোৱে এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ। আমি মৃত্যুৰ গোটেই কথাবিলাক এনালাইজ কৰিছিলোঁ। গোটেই কথাটো হ'ল যে যেতিয়া আমি হোম কোৱাৰেণ্টাইনত থাকোঁ, NHM-ৰ ফালৰ পৰা বিভিন্ন ধৰণৰ টিভি এডভাৰটাইজবিলাকত আমি বাৰে বাৰে কৈ আছোঁ, যেতিয়া আমি হোম কোৱাৰেণ্টাইনত থাকোঁ অক্সিজেনটো যদি আমাৰ 92 পায়, আমি লগে লগে ওচৰৰ চিকিৎসালয়ত বা মেডিকেল কলেজতে হওক আহিব লাগে। হোম কোৱাৰেণ্টাইনত থকা বহুত লোকৰ হাতত পালছ অক্সিমিটাৰ নথকা বাবে বা তেওঁলোকৰ ৰিডিং প্ৰপাৰলি কৰিব নোৱাৰা বাবে বা তেওঁলোকে শাৰীৰিক অসুস্থতা নেদেখাৰ বাবে তেওঁলোকে ঘৰতে থাকি দিয়ে। আচলতে অক্সিজেন কমি গ'লে প্ৰথমতেই শাৰীৰিক অসুস্থতাটো দেখা নাযায় বা উশাহ লোৱাত কষ্ট পোৱা নহয়, 2টা দিন 4 দিন তেনেকৈ থাকে। যেতিয়া তেওঁলোক একেবাৰে শেষ অৱস্থা পায় তেতিয়া তেওঁলোকে মেডিকেল কলেজত আহে, তেতিয়া বচাব পৰা ৰাস্তাটো নোহোৱা হৈ যায়। মই ভাবোঁ যে হোম কোৱাৰেণ্টাইনত থকা, এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে হোম কোৱাৰেণ্টাইন দিওঁতে লিফলেট এখন দিম, তেওঁলোকক অলপমান আমি যোগাযোগো কৰি আছোঁ যে পালছ অক্সিমিটাৰ এটা অন্ততঃ দুখীয়া মানুহখিনিক দিব পাৰোঁ নেকি, বা মধ্যবিত্ত মানুহখিনিয়ে পালছ অক্সিমিটাৰ এটা নিজে কিনি লওক, তাৰ ব্যৱস্থা কৰিব পাৰি। এই ধৰণৰ আমি কিছু চিন্তা চৰ্চা কৰি আছোঁ, আৰু মই ভাবোঁ লাহে লাহে পৰিৱেশটো ভাল। বেডৰ সংখ্যা কমিছিলে। যোৱাকালি আমি ৰয়েল গ্লোবেলত কোভিড কেয়াৰ চেণ্টাৰ এটা আৰম্ভ কৰিছোঁ। গুৱাহাটী মেডিকেল কলেজৰ ছুপাৰ স্পেচিয়েলিটি ব্লকটো কোভিডৰ বাবে পুনৰ এবাৰ মুকলি কৰি দিছোঁ, আৰু আজিৰ পৰা আমি DPS-তো আমাৰ কাম আৰম্ভ কৰিছোঁ। কিন্তু অক্সিজেন বেড আৰু ICUৰ এটা লিমিট আছে। কালি আমি প্ৰাইভেট নাৰ্ছিং হোমখিনিকো মাতি আনি আৰু তেওঁলোকে কিছু বেড কোভিডৰ কাৰণে মুকলি কৰি দিয়ক বুলি আমি অনুৰোধ কৰিছোঁ।